ডাক্তৰ ইন্তিকাবুৰ ৰহমান আদিত্য নাৰ্ছিং হোমৰ মেডিচিন এজন বিশেষজ্ঞ। সেই ব্যক্তিজনৰ কথাই মই বাৰে বাৰে কৈ আছোঁ। আমাৰ দৰে ব্যক্তিসকলক জীয়াই ৰখাৰ ছাৰ হীৰৰ মুকুট ছাৰ এজন চিকিৎসক। হয় হয়। আপুনি হাই ক্লাছত জন্মগ্ৰহণো কৰিব নালাগে, আপুনি কৰ্ম ভাল কৰক। কৰ্ম ভাল কৰিলেই আপুনি ডাঙৰ মানুহলৈ ভাল মানুহলৈ ৰূপান্তৰ হ'ব। সেই গীতটোৱে কৈছে শংকৰগুৰু জিলিকিছে কীৰ্তন দশমৰ পাতে পাতে, মাধৱদেৱো জিলিকিছে ঘোষা ৰত্নাৱলীৰ মাজে মাজে। তেওঁ যে আমাৰ ঘৰলৈ এদিন কোনদিনা যাবা আগতে কালি ফোন কৰি ল'বা। আইও দেখি ইমান ধুনীয়াকৈ কৈছে। ডেইলি 1000 টকা দৰমহা পোৱা কাৰিকৰ হয় 80% পাছত থাকিব মা ভাগৰ। কেনেকুৱা আপোনাৰ গাটো ভাল পাইছেনে? অলপ ভাল পাইছোঁ ভাল পাইছে। হয় 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 বহুত ভাল পাইছোঁ। হয় আৰু ডক্টৰে যি ধৰণে কৈছে দৰৱ জাতি দিছে সেইবিলাক আপুনি সময়মতে খাব। খালি ভোকটো কম, একেবাৰে ভোকটো কম ন? হ'ব, ঠিক হ'ব। লাহে লাহে দৰৱ জাতিখিনি আপুনি সময়মতে যদি খাই থাকে চব লাহে লাহে ঠিক হ'ব আৰু প্ৰভু ভগৱন্তই সকলোখিনি কৃপা কৰিব। হয় 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 তাকে আশীৰ্বাদ কৰি হয় 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 আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ দেই মা। তেওঁ যে আমাৰ ঘৰলৈ এদিন কোনদিনা যাবা আগতে কালি ফোন কৰি ল'বা। আইও দেখি ইমান ধুনীয়াকৈ কৈছে। আমাক বহুৱাই বহুৱাই হাঁহ মাংস আৰু কোমোৰা বনাবলৈ কওক। আইও দেখি সঁচাকৈ এদিন খামগৈ দেই মা। ডেইলি এদিন খামগৈ। ডেইলি 1000 টকা দৰমহা পোৱা কাৰিকৰ হয় 80% পাছত থাকিব মা ভাগৰ। এদিন খামগৈ দেই। আপুনি কোৱাৰ মাত্ৰকে মোৰ লোভৰ পানী পৰিলে। হাঁহ মাংস আৰু কোমোৰা এদিন খাবলৈ যাম দেই মা। ঠিক আছে ঠিক আছে। এইটো ধৰাচোন মানে মা এতিয়া টেলিফোনবিলাক আহি আছে। প্ৰথম কথা আজি 1 মাহৰ আগত হয় মা একেবাৰে অৱস্থা বেয়া। মইতো একেবাৰে ত্ৰাহি মধুসূদন দেখিছিলোঁ। গতিকে আমাৰ স্থানীয় চিকিৎসকক দেখুওৱা হ'ল, তাতো চিকিৎসা কৰা হ'ল, ফলৱৰ্তী পৰা নহ'ল। হয় তাৰপিছত আকৌ অকণমান আমাৰ ভাস্কৰ শইকীয়া ছাৰ বুলি এজন ডাক্তৰক দেখুওৱা হ'ল। সেই কেইদিনমান মা ভাল হৈ থাকিলে, তাৰ হঠাৎ আকৌ হৈ গ'ল। হৈ যোৱাৰ লগে লগে তাৰমানে আমাৰ ডাক্তৰ শৰৎদাস ছাৰক দেখুওৱা হ'ল। ছাৰে ক'লে যে তুমি অকণমান কাৰ্ডিঅ'লজিত দেখাবা। তাৰপৰা দাস ছাৰৰ নিৰ্দেশ মতে মই ইন্তিকাবুৰ ৰহমান ছাৰৰ ওচৰত লৈ গ'লোঁ। এতিয়া ৰহমান ছাৰৰ ট্ৰিটমেণ্টত মা মৃত্যু পথৰ পৰা বাচি আহিছে। আচ্ছা 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 আচ্ছা। এতিয়া আপুনি 79% আৰু 79% মানে হয় আৰোগ্য হৈছে। লাগিছে। আজি আৰু এটা কথা ভাল লাগিছে, মা ভাগৰ ৰিপৰ্টটো ভাল হৈছে। আমাৰ শিৱসাগৰত ডিব্ৰুগড়ৰ ডাক্তৰ ইন্তিকাবুৰ ৰহমান ছাৰে মোক ক'লে আপুনি শিৱসাগৰতে দেখাব। শিৱসাগৰ ৰিপৰ্টকেইটা এতিয়া নৰ্মেল পাইছে। আৰু যদিহে ডিব্ৰুগড়ত আকৌ এবাৰ দেখাই চাম যদি ডিব্ৰুগড়ে কি কয়। কিন্তু এতিয়া যথেষ্ট ভাল। তেওঁ মানে ফেফনিটো নাই। অকণমান ইমানকেইটা মানুহে ভাত খায়, ইমানকেইটা মানুহে ভাত খায়। তাৰমানে 1.5 বছৰীয়া ল'ৰাটোক মাকে খুৱাই দিয়ে ভাত যিমানকেইটা খায় নহয় সিমানকেইটা ভাতে খায়। এতিয়াও সেই খোৱা, কিন্তু মুখৰ ৰংটো অকণমান আহিছে। মাৰ মুখখন চালে আৰু মাহঁতৰ এতিয়া যদি আমি স্বাস্থ্যটো চাওঁ আমি বহুত প্ৰেৰণা পাওঁ। এতিয়াও ইমান মানে হেৰি হৈ আছে মানে স্বাস্থ্যটো দেখি। হয় পৃথিৱী খামুচি ধৰে। মা ভাগৰ 11 নম্বৰমান চেণ্ডেল লাগে, মা পটকে পিছলি নপৰে। সঁচাকৈ এতিয়া 82 বছৰ বয়স। হয় ৰহমান ছাৰৰ বিষয়ে আমি পাতিলোঁ ইমান দেৰি। ৰহমান ছাৰৰ বিষয়ে কওকচোন। ৰহমান ছাৰৰ কথা ক'বলৈতো ভাষা নাই। ৰহমান ছাৰ এজন অদ্বিতীয় পুৰুষ। হয় মোৰ কাৰণে ছাৰ এজন দেৱতা। হয় কেলৈ দেৱতা বুলি ভাবোঁ জানেনে? হয় প্ৰথম কথা ছাৰ এজন চিকিৎসক নহয়, ছাৰ এজন কবি। আচ্ছা সাহিত্যৰ লগতো জড়িত মানে সাহিত্যৰ লগত জড়িত বিভিন্ন অভিনয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভাওনা সংস্কৃতি আগবঢ়াই নিয়াত ছাৰৰ অৱদান আছে। ছাৰে ভাওনা গায়। গতিকে ছাৰে বিভিন্ন ধৰণৰ সাহিত্য সংস্কৃতি কৰ্ম কৰিছে। তাৰ মাজতে ছাৰ জীৱনদায়িনী আমাৰ দৰে ব্যক্তিসকলক জীয়াই ৰখাৰ ছাৰ হীৰৰ মুকুট ছাৰ এজন চিকিৎসক। হয় হয় আৰু তাতোতকৈ ডাঙৰ কথা ছাৰৰ মানৱ সত্তাটো। মই ছাৰক বাৰে বাৰে ছাৰৰ লগত মোক খুব এটা ভাল সম্পৰ্ক। সেইকাৰণে ছাৰক মই কেতিয়াবা কওঁ ছাৰে মানে কি বুলি ক'ম এতিয়া সেই কথাটো ক'বলৈ বেয়া লাগিছে মোৰ। ছাৰক বাৰে বাৰে কওঁ, ছাৰে কাহানিও ফিজ নলয়। মই যদি কোনোবা এজন মানুহৰ কথা কওঁ সেইজনৰ কথাও ছাৰে ফিজ নলয়। এজন মানৱ দৰদী ব্যক্তি। মানৱ দৰদী ব্যক্তিয়ে নহয়, মানৱ দৰদী এজন পুৰুষ চিকিৎসক। তাৰমানে মাধৱদেৱে যে কৈছিলে ৰামকৃষ্ণ নোহন্ত মানুহ আৰাদৈ পৰম পুৰুষ। মই ৰহমান ছাৰক তেনেধৰণে মানে কৰোঁ। মই যিকেইজন মানুহক ৰহমান ছাৰৰ ওচৰলৈ পঠিয়াওঁ ৰহমান ছাৰে তেনে ব্যৱহাৰ কৰে। আৰু ৰহমান ছাৰে এনেকুৱাকৈ মানুহক মানে সেৱা শুশ্ৰূষা কৰে। ৰাতি 11টা বজাতো যদি সেই ৰোগীজনে ছাৰক ফোন কৰে, 12টা বজাত ফোন কৰি হোৱাটছআপ
চাই হেৰি কৰে মোক এদিন এজন মানে বোকাজনৰ ফোন কৰিছে গগৈ দা আপুনি কি মানুহ লগ লগাই দিলে বোলে ডাক্তৰ নে বোলে ষ্টুডেণ্ট বোলে কেলৈ কোনে তেনেকৈ বোলে মইতো জীৱনতো ভবা নাছিলোঁ বোলে এনেকৈ ৰাতি 12টা বজাত বোলে আমাৰ ফোনটো ৰেচপঞ্চ বোলে সেইবিলাকেই দেৱতাই সদায় মানুহৰ মংগলৰ কাৰণে কাম কৰে ভগৱানে সদায় মানুহৰ মংগলৰ কাৰণে কাম কৰে গতিকে ৰহমান ছাৰ তেনেকুৱা গতিকে ৰহমান ছাৰৰ সেই আদৰ্শটো সঁচাকৈ মই শ্ৰদ্ধা জনাওঁ আৰু নতুন পুৰুষৰ কাৰণে সেইটো এটা আদৰ্শ হওক অকল ৰহমান ছাৰ বুলিয়ে নহয় তেনেকুৱা বহু চিকিৎসক আছে সেইসকল চিকিৎসক আমাৰ কাৰণে পূজ্যপাত ডাক্তৰ ইন্তিকাবুৰ ৰহমান আদিত্য নাৰ্ছিং হোমৰ মেডিচিন এজন বিশেষজ্ঞ সেই ব্যক্তিজনৰ কথাই মই বাৰে বাৰে কৈ আছোঁ সেই ব্যক্তিজন মোৰ লগত ভাল মই প্ৰেছাৰ চুগাৰ থকা এজন মানুহ না তেখেত আমাৰ উদাহৰণ হ'ব পাৰে না মই এই কথাটো এইকাৰণে কৈছোঁ যে এইটো কথা মই আপোনাক এইটো কাৰণে আপুনি মোক কৈ আছে এতিয়া কথাটো হ'ল কি আমাৰ জীৱনত ছাত্ৰ ছাত্ৰীসকলে এটা কথা সদায় উপলব্ধি কৰিব লাগিব মানৱ সেৱা কৰিব লাগিব মানৱ সেৱা কৰিব লাগিব মই ৰহমান ছাৰৰ কথাটো টানি আছোঁ ৰহমান ছাৰক মই এইকাৰণে ভাল পাওঁ ইছলাম বুলিও মানুহ এজন হয় মোৰ মাৰ চৰণত ধৰি ছাৰে ট্ৰিটমেণ্ট কৰিছে আৰু মোক ছাৰে মোক এটা কথা সেইদিনাখনি ক'লে মায়ে ধূপ বন্তি জ্বলাই নিয়ে মই বোলো ছাৰ জ্বলাই গৈ আপুনি বন্তি জ্বলাবলৈ দিব কিন্তু ধূনা আৰু ধূপ জ্বলাব নিদিব মই মাক ছাৰে ওলগতে মই এই কথাবিলাক মানে আপুনি কেনেকুৱা ইমান মানে ধৰ্মভিৰুণে মানুহ মানুহক ভাল পায়নে হয় হয় কমলা দা এদিন হেৰি কৰিম ছাৰৰ বিষয়ে আপুনি কৈ থাকিলে অন্ত নহ'ব আৰু কথাখিনি শুনি এনেকুৱা লাগিছে যেন এদিন আমি দুয়োজন যাম আৰু ছাৰক লগ পাম ওচৰৰ পৰা লগ পাম শংকৰ গুৰু জিলিকি আছে সময় পাতে পাতে সেই গীতটো মই দুলেশ্বৰ দা আৰু জ্যোতিষ দা জীয়াই থাকিবৰ কাৰণে মই গাওঁ কেলৈ গাওঁ কিয় আৰু তাত মেছেজ এটা আছে কি মেছেজ আছে কৰ্ম ভাল কৰিব আপুনি সদায় কৰ্ম ভাল কৰিব আপুনি হাই ক্লাছত জন্মগ্ৰহণো কৰিব নালাগে আপুনি কৰ্ম ভাল কৰক কৰ্ম ভাল কৰিলেই আপুনি ডাঙৰ মানুহলৈ ভাল মানুহলৈ ৰূপান্তৰ হ'ব সেই গীতটোৱে কৈছে শংকৰ গুৰু জিলিকি আছে কীৰ্তন দশমৰ পাতে পাতে মাধৱদেৱো জিলিকি আছে মুখা ৰত্নাৱলীৰ মাজে মাজে ঠিক আছে কমলা দা লগ পাই খুব ভাল লাগিলে হয়